বাষষ্ঠিতম বড়ো সাহিত্য সভাৰ অধিৱেশন এই পাটগাঁৱত অনুষ্ঠিত হৈছে আৰু খুব সুন্দৰকৈ তিনিদিনীয়া কাৰ্যসূচীৰে এইবাৰ বড়ো সাহিত্য সভাৰ অধিৱেশন খুব সুন্দৰকৈ হৈ গ'ল। আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বড়ো সাহিত্য সভাক বহুখিনি উৎসাহ দিয়াৰ লগতে সমগ্ৰ বড়ো জনগোষ্ঠীটো আগুৱাই যাবৰ কাৰণে বৌদ্ধিকভাৱে নিজকে প্ৰস্তুত কৰিবৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত ভাল এটা উপদেশ দি গ'ল আৰু সেইটো আমাৰ কাৰণে বহুত এটা মূল্যৱান এটা কথা হয় দশকৰ পৰা দশক ধৰি বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ মাজত থাকি আমাৰ বিভিন্ন কাম কাজবিলাক পিছুৱাই গৈছে, শিক্ষাৰ দিশত আমি পিছুৱাই গৈছোঁ। এই আটাইবোৰ কথা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিজৰ ভাষণত বিস্তৃতভাৱে সুন্দৰকৈ কৈ গৈছে। মই আশা ৰাখিছোঁ যে আমাৰ বৌদ্ধিক মহল, সচেতন মহল, আমাৰ সাহিত্যিকৰ লগতে আজি ছাত্ৰ ছাত্ৰীসকল সকলো আজিৰ মুখ্যমন্ত্ৰীৰ ভাষণৰ পৰা যথেষ্ট লাভান্বিত হ'ব আৰু অনাগত দিনত এটা সুস্থিৰ এটা সমাজ গঢ়াৰ কাৰণে আৰু সকলো দিশৰ পৰা আগুৱাই যোৱাৰ কাৰণে আমি ইয়াৰ পৰাই এটা মাৰ্গদৰ্শন বা পথ আমি বাছি ল'ব পাৰিম বুলি মই আশা কৰিছোঁ। বড়ো সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ সুৰজ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক নীলকান্ত গয়াৰী ডাঙৰীয়ালৈ মই শুভেচ্ছা জনাইছোঁ। আমাৰ প্ৰাক্তন সভাপতি তৰেণ বড়ো ডাঙৰীয়া আৰু প্ৰাক্তন সম্পাদক প্ৰশান্ত বড়ো ডাঙৰীয়া, তেখেতে বৰ্তমান পুনৰ ভাইচ প্ৰেছিডেণ্ট নিৰ্বাচিত হৈছে, তেখেতসকলে ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত বড়ো সাহিত্য সভা, বড়ো ভাষা সংস্কৃতি উন্নয়নৰ ক্ষেত্ৰত বহুতখিনি আৰু কাম কৰিবলৈ তেখেতসকলে যিটো এজেণ্ডা লৈছে সফল হওক, মই সেইটোৱে কামনা কৰিছোঁ।